নমস্কাৰ সকলো বন্ধু বান্ধৱীকে মোৰ সোমলাৰ্ণ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি জুলাই মাহত অনুষ্ঠিত হ'বলগীয়া DLED প্ৰি এন্ট্ৰেন্স এক্সামৰ বাবে 2024 বৰ্ষৰ মেমৰি বেছ কেইটামান কুৱেশ্যন এনচাৰ আলোচনা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব আৰু যদিহে এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব যাতে আমাৰ ভিডিঅ'সমূহ সময়মতে আপোনালোকে পাব পাৰে। আহকচোন আজি আমি প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়ো। প্ৰথম কুৱেশ্যনটো হৈছে ইটাখুলি ৰণ কেতিয়া সংঘটিত হৈছিল? এনচাৰ হ'ল 1682। গুজৰাটতকৈ অৰুণাচলত বেলিটো কিমান ঘণ্টা আগত ওলায়? এনচাৰ হ'ব 2 ঘণ্টাৰ আগত। 3 নম্বৰ কুৱেশ্যন হ'ল বংগ বিভাজন কেতিয়া সংঘটিত হৈছিল? এনচাৰ 1905 চনৰ 16 অক্টোবৰত। 4 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ মানচেষ্টাৰ বুলি কাক কোৱা হয়? এনচাৰ শুৱালকুছি। ক্ষমা কৰিব, শুৱালকুছি। 5 নম্বৰ কুৱেশ্যনটো হ'ল ছেকেণ্ড মহিলা ৰাষ্ট্ৰপতি কোন আছিল? এনচাৰ হ'ল দ্ৰৌপদী মুৰ্মু। কুৱেশ্যন নম্বৰ 6 ICCR সম্পূৰ্ণ নাম কি? এনচাৰ হ'ল ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেশ্যনছ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল জৈৱ বৈচিত্ৰ্য দিৱস কেতিয়া পালন কৰা হয়? এনচাৰ হ'ল 22 মে'। নেক্সট কুৱেশ্যন হ'ল সোণালী বান্দৰ ক'ত পোৱা নাযায়? ইয়াতে তোমালোকৰ পোৱা যায় বুলি কেইখনমান ৰাষ্ট্ৰীয় উদ্যান থাকিব, তাৰ মাজতে এখন নাপায় বুলি থাকিব। যোৱাবাৰ যিহেতু ওৰাং ৰাষ্ট্ৰীয় উদ্যান আছিল, কাৰেক্ট এনচাৰটো হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন শিলভদ্ৰৰ ছদ্ম নামটো কি? এনচাৰ হ'ল ৰেৱতীমোহন দত্ত চৌধুৰী। নেক্সট শ্লাইডৰ পাষ্ট ফৰ্ম কি? এনচাৰ হ'ল শ্লিড। নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে তলৰ কোনটো বিষয়ক অন্তৰ্ভুক্ত কৰা নাই? এনচাৰ হ'ব এমফিল। নেক্সট টোক শব্দটোৰ বহুবচন কি? এইটো আছামিজ লেংগুৱেজৰ হয়। এনচাৰ হ'ল তহঁতৰ। ইয়াতে ফাৰ্ষ্টৰ এণ্টনিম সুধিছে, মানে বিপৰীত শব্দ সুধিছে। কাৰেক্ট এনচাৰ হ'ব শ্ল'। নেক্সট কুৱেশ্যন হলমাৰ্ক কোনবোৰ সামগ্ৰীৰ লগত জড়িত? এনচাৰ হ'ব মূল্যৱান সামগ্ৰী। নেক্সট অজন স্তৰ ক্ষয় ভৌতিক নে ৰাসায়নিক? এনচাৰ ৰাসায়নিক। নেক্সট কুৱেশ্যন ফুলগুৰিৰ ধেৱা কিমান চনত হৈছিল? এনচাৰ 1961। নেক্সট কুৱেশ্যন ৰাজ্যসভাৰ মুঠ আসনৰ সংখ্যা কিমান? এনচাৰ 250। বক্সাৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? এনচাৰ বংগৰ নবাব আৰু ব্ৰিটিছৰ মাজত। নেক্সট পৃথিৱীক উত্তৰ আৰু দক্ষিণত সমানে দুভাগ কৰা ৰেখাডালৰ নাম কি? এনচাৰ বিষুৱ ৰেখা। নেক্সট কুৱেশ্যন হ'ল কুণ্ডত কটা শব্দৰ অৰ্থ কি? এনচাৰ হ'ল ধুনীয়া। নেক্সট কুৱেশ্যন শক্তিৰ SI একক কি? এনচাৰ জুল। শক্তিৰ SI একক কুৱেশ্যনটো বাৰে বাৰে ৰিপিট হৈ থকা কুৱেশ্যন। বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। অহা ভিডিঅ'ত আমি 2023 চনৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ মেমৰি বেছ কেইটামান কুৱেশ্যন আলোচনা কৰিম। আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।